সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ লক্ষীনগৰ চাৰিআলিত আৰু ৰাতিপুৱা স্কুল গৈছিলোঁ। স্কুলৰ পৰা এতিয়া আহি পালোহি। এইফালে গোটেই তিতিলোঁ চাওকচোন। আজি শনিবাৰ, সেইকাৰণে অকণমান জল্দি পালোহি আৰু বিশেষকৈ স্কুল টাইমটো আচলতে মৰ্ণিং 8:15 পৰা দি আছে আমাৰ, সেইকাৰণে অকণমান জল্দি পালোহি আৰু এতিয়া আহি মানে লক্ষীনগৰ চাৰিআলিত সোমাইছোঁ। কাম এটা আছে, ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ। সেইখনতে চাই ইমান খুলিবই পৰা নাই। এইফালে কিনকিনকৈ বৰষুণ দিয়ে আছে, তথাপিও তেনেকৈয়ে মানে দি আহিলোঁ আৰু ভাল এটা লেচন পালোঁ আজি লাইফত যে মানে মোৰে ভুল, কাৰণ মই ৰেইনকোট নাৰাখিলোঁ। আৰু এইফালে এতিয়া 7-11ত সোমাইছোঁ। ছোৱালী দুজনী আজি ৰিজাল্ট দিছে, তো সিহঁতলৈ ভাবিছোঁ কিবা এটা লৈ যাওঁ। এইফালে এতিয়া ব্ৰাউনি লৈ ল'লোঁ, পিছত ঘৰলৈ যাওঁ। পিছত নামোৰ অৱস্থা মানে ঠাণ্ডা লাগি গৈছে জানেনে। যাওঁতেও তিতিছোঁ, আহোঁতেও ইয়াত তিতিছোঁ, কঁপি গৈছোঁগৈ। আৰু মোৰ বেয়া অভ্যাস এটা কি জানেনে, কিন্তু এই স্কুটিৰ চাবিটো লগাই পেলাই মই গুচি গ'লোঁ। ঘৰ পালোহি। আহি পালে সিহঁতৰ এনচাৰ শ্বীটকেইখন এয়া চাই আছোঁ এতিয়া। মাৰ্কছ বাৰু ভালেই পাইছে, 29.5, কিছুমানে 30, 29। তথাপিও ভয় খুৱাইছোঁ যে 30 পূৰা বোলো কিয় নাহিলে। তাৰপিছত সিহঁতক ডিকিত ভৰাই থৈছিলোঁ, আনি পেলাই এয়া দিলোঁহি। কিমান ফূৰ্তি পাইছে মানে। আৰু দুদিনমানৰ পৰা কৈয়ে আছিলে মোক সিহঁতে খাম বুলি। তেনেকৈ খুব বেছি নিদিওঁ এইবিলাক বস্তু খাবলৈ। আজি বিৰাট ভাল পাইছে। হেল্ল', আমি এতিয়া কেইটা বাজিছে? ৰাতি 8:30, 9টা বাজিব হ'ল। আমি আহিছোঁ এতিয়া ক'ত জানে? আদিত্য। ফটককৈ মানে বাবুৱে ক'লে মানে মিঠাই খাবলৈ যাওঁ। ভাত অলপ বনাইছিলোঁ, আহি পাই গ'লোহি এতিয়া আদিত্য। সেইকেইটা আহি আছে সিহঁতি। আৰু এইফালে দেহা। কি খাবা? দোচা। ইহঁতি দোচা খাব দেই। মিঠাই খাম, দোচা খাম, কি খাম আৰু চাওকচোন। আমাৰ 9টা বাজি গৈছে, আদিত্য বন্ধ হৈ গ'ল। 9টা বাজি গ'ল। এতিয়া যাম আকৌ। শৰ্মাত যাম ন? শৰ্মাত গৈ আহোঁচোন, শৰ্মা খোলা পাওঁনে নাই। আমি এতিয়া শৰ্মা চুইটছ পালোহি আছা। এতিয়া মই সুধিলোঁ দোচা পামনে নাই। দোচা পাব বোলে। আৰু শৰ্মাখন ৰাতি 9:40লৈকে খোলা থাকে দেই। আৰু ইয়াতে এটা বস্তু দেখোঁ আপোনালোকক, ভেকেঞ্চি ওলাই আছে। ভেকেঞ্চি ফৰ চেলছমেন, চেলছ ওমেন, ক্লিনিং ষ্টাফ। কোনোবাই দৰকাৰ হ'লে কণ্টেক্ট কৰিব পাৰে। এইফালে আমি অৰ্ডাৰ কৰিলোঁ এতিয়া দোচা। চীজ মছলা দোচা ল'লোঁ, পনীৰ মছলা দোচা ল'লোঁ, এনেকৈ প্লেইন বাটাৰ দোচা, তেনেকৈ মিলাই মেলি 4টামান দোচা অৰ্ডাৰ কৰিলোঁ। কিন্তু যেতিয়া দোচাকেইটা আহিছে তেতিয়াহে গম পালোঁ যে এটাই 2টা মানে ভাগ কৰি খাব পাৰে। আমি এতিয়া দোচা অৰ্ডাৰ কৰিছোঁ, দোচা খাই যাওঁ। ভাত নাখাওঁ আৰু আজি দোচাকে খামগৈ, হয়নে? আৰু কিবা খাবা নেকি? বহিবলৈ শৰ্মাত মানে এটাই চব বহিবলৈ নাই। এইখন যেনে তেনে প্ৰথমতেই বাবুৱে এইফালে ফুচকা আনিলে। তাক আকৌ এইবোৰ বৰ ভাল, একো ক'বই নালাগে। নিজে নিজে খোৱা বোৱাবিলাক পূৰা জানে, কোনটো কেতিয়া খাব লাগে, কি ভাল পাওঁ চব যোগাৰ কৰি দিয়ে দেই। তাৰপিছত ফুচকা খাই ল'লোঁ ষ্টাৰ্টাৰ হিচাপে। ইয়াৰ পিছতে আনিলে একদম মজা গৰম গৰম হৈ থকা গোলাপ জামুন। গোলাপ জামুন নে? থেংক ইউ। ইফালে আহি গ'ল আমাৰ দোচা। চাইজটো চাওক, এটা দোচাই 2টাই ভাগ কৰি খাব পাৰে। কিন্তু আমি অৰ্ডাৰ কৰিলোঁ 4টা। শেষত গৈ কি কৰিলোঁ জানে? খাব নোৱাৰি পেলাই ঘৰলৈহে পেকিং আনিছোঁ। ইহঁত দুজনীয়েনো ক'ত এটা খাব পাৰিব আৰু। সেইটো কাৰণে তথাপিও এৰি দিয়া নাই, যিহেতু ল'লোঁ এই বস্তুখিনি। তাৰপিছত ঘৰলৈ আকৌ পেক কৰি লৈ আহিলোঁ। এটা আছিলে পনীৰ মছলা দোচা, যিটো মই খাই আছোঁ। সেইটো কিন্তু টেষ্টি আছিলে, খাবলৈ বহুত ধুনীয়া আছিলে সেইটো। তাৰপিছত গোটেইখিনিয়ে মজা আছে। সেইদিনা দোচা পাৰ্টি কৰিলোঁ। পাৰ্টি কৰি পেলাই আকৌ ঘৰলৈ বেক।
পেকিং কৰি লৈছোঁ খাই বৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া শুবলৈ আহিলোঁ আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক আকৌ অতি সোনকালেই লগ পাই আছোঁ তেতিয়ালৈকে আজিলৈ আহিছোঁ বাই বাই শুভৰাত্ৰি গুড নাইট